নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ আৰু মইনাৰ অৰ্থাৎ পিকে মইনা ব্লগ চেনেলটিলৈকে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি হৈছে ভাদৰ 2 তাৰিখ, ইংলিছৰ আগষ্টৰ 19 তাৰিখ। আজি কি হয় আপোনালোকে জানে, তথাপিও কওঁ আজি হৈছে জন্মাষ্টমী। আৰু আমাৰ ইয়াৰে ওচৰৰে শিৱলা বৈষ্ণৱ মন্দিৰ বুলি, তাতে মানে প্ৰত্যেকবাৰে আজিৰ দিনটো মানে পালন কৰে। তো আজিও জন্মাষ্টমী, তো আজিও পালন কৰিব। তো তাতে যাম, বহুত মানুহে ভাল লাগিব যায়। আৰু তাকে যাম ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো একদম শেষলৈকে চাই থাকিব, কেনেকুৱা পাই জনাব। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তাকেতো কিমান মানুহ হ'ব এবাৰ। ভাগ্যশ্ৰী চাই গাড়ীখনৰ নাম